ইয়াতে থাকে নেকি? কিমান দিনৰ পৰা আছে ইয়াত? 3 বছৰে হ'ল। ঘৰ কোন জেগাত আপোনাৰ? অঁ অঁ, কোন জেগাত আছে আপোনাৰ ঘৰ? আৰু আপুনি ইয়াত? আপুনি ইয়াতে থাকে। বনোৱা মেলাটো ক'ত কৰে আপোনালোকে? আপুনি বনোৱা মেলা কৰে নাই? ইয়াত বনোৱা মেলাটো কৰে নাই আপোনালোকে? এতিয়া খোৱাটো ক'ত কৰে? কোনোবাই কিবা দিলে খায়হি। অঁ, কিমান দিনৰ পৰা আছে আপুনি? 3 বছৰ হ'ল। অঁ, এনেই কাম কিবা কিবি কৰে নেকি? কি কাম কৰে আপুনি? এনেই তেনেকুৱা ধৰণৰ মানে এনে হাজিৰা চাজিৰা এনেকুৱা ধৰণৰ? এতিয়া খালি মানে লকডাউনৰ কাৰণে অলপ প্ৰব্লেম হৈছে ন? আপুনি মাস্ক কেলৈ নাই লগোৱা? লওক, মই আপোনালৈ এখন মাস্ক লৈ আহিছোঁ। এখন লগাই লওক। অঁ, তাৰপিছতে হেৰি, এইটো কি বুলি কয়, আপুনি মানে ধৰি লওক আপোনাৰ ফেমিলি আছে, নথকা নহয় মানে। কেলৈ এৰি থৈ গুচি আহিলে আপোনাৰ ফেমিলি? হা? হাত ভাঙা, ভৰি ভাঙা, আগতে কাম কৰিব নোৱাৰোঁ। অঁ, এই ভৰিত পাতি লগাই আছোঁ। এতিয়া ফেমিলি আপোনাৰ মানে আপোনালোকে ফেমিলি আপোনাক নিবিচাৰে নেকি? নিবিচাৰে। এতিয়া আপুনি ইয়াতে জীৱন কটাই আছে। হ'ব দিয়ক, আপুনি মোক সেৱা কৰিব নালাগে। মই আপোনালৈ কিবা এটা খাবলৈ লৈ আহোঁগৈ, আৰু দ্বিতীয়তে মই আপোনাক কিবা এটা দি থৈ যাম। হ'ব? হ'ব? অঁ, মই আহিছোঁগৈ তেতিয়ালৈ দেই। এইটো লওক আপোনাৰ পানী, আৰু ইয়াত আছে এইটো কল, আৰু এইটোত কণী আছে, আৰু ইয়াত পোলাও আছে। এতিয়া আপুনি খাওক। লওক, একো নহয়, লাজ কৰিব নালাগে। লওক লওক লওক, আপুনি লওক, লাজ কৰিব নালাগে, খাওক। এইটো খুলি লওক। হাতখন ধুলে নাই? হাত ধুই লওক, হাত ধুই লওক। ধোৱা আছে হাত? ৰ'ব, হাত ধোৱা আছেতো? এইটো লৈ লওক, ঘঁহি লওক পূৰা, ঘঁহি লওক হাত পূৰা। ভালকৈ ঘঁহি লওক। অঁ, এইটো লওক, এইখিনি খাওক। লওক, এইটো কণী আছে। ভাল লাগিছেনে? এই পানী অকণ খাই দিয়ক, পানী পানী। অঁ, আপোনাৰ নামটোৱে নুসুধিলোঁ নহয়। পৰেশ বিশ্ব। পৰেশ বৈশ্য। অঁ, আৰু কোন জেগাত বুলি ক'লে আপোনাৰ অৰিজিনেল ঘৰ? নলবাৰী। অঁ, কি নামা? সমধমা, নলবাৰী। অঁ, আৰু এই মাস্কখন যে দিলোঁ আপোনাক, এখন লগাই থাকিব আপুনি, গম পাইছেনে? আৰু মই দেৰি নকৰোঁ,
আপোনাক মই কিবা এটা খাবলৈ দি থৈ যাওঁ, খালি আপুনি বেয়া বস্তু নাখাব নাখাওঁ নাখাওঁ দেই। লওক আপুনি 2 দিন খাব পাৰিব। হ'ব 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 দেই, আহিছোঁ দেই। আপোনালোকেও এইদৰে ওলাই আহক, কাৰণ এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানুহ আছে যি নেকি খোৱাৰ অসুবিধা আৰু থকাৰ অসুবিধা, তেনেকুৱা আপোনালোকে পৰিস্থিতি দেখিছে। সেইটো কাৰণে একো ডাঙৰ কথা নহয়। আপোনালোকেও, মই আজি যেতিয়া পাৰিছোঁ আপোনালোকেও কিয় নোৱাৰিব, কাৰণ কেলৈ মই এটা সাধাৰণ ল'ৰা আৰু মোৰ এই সাধাৰণ উপাৰ্জনৰ যোগেদি মই এওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতে কৰিও যাম। ধন্যবাদ।